আজি এটা খুব ধুনীয়া বস্তু কিনিবলৈ গৈ আছোঁ এজন বিকলাংগ ব্যক্তিক উপহাৰ দিবৰ কাৰণে। আৰু এই উপহাৰটো মই নহয়, মোৰ বন্ধু এজনে গিফ্ট কৰিব। মোৰ বন্ধুজনৰ খুব বহল মনৰ ব্যক্তি, গতিকে আপোনালোকে গম পাইছে তেখেতৰ দিন হাজিৰাৰ পইচাৰে তেখেতে এজন বিকলাংগ ব্যক্তিক এটা উপহাৰ দিবলৈ, এটা আৰ্থিকভাৱে সহায় কৰিবৰ কাৰণে ইচ্ছা কৰিছে। মোৰ খুব ভাল লাগিছে আৰু গতিকে সেইকাৰণে মোক গুৱাহাটীৰ পৰা বস্তুটো কিনি নিবৰ কাৰণে কৈছে আৰু এতিয়া মই বস্তুটো কিনি লৈ যাম। অলপ পিছতে মই ইয়াৰ পৰা যাত্ৰা কৰিম, কিন্তু এতিয়া বাহিৰত বৰষুণ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সহায় সহযোগিতা মৰম পালে নিশ্চয় আৰু আগলৈ যাব পাৰিম আৰু ভাল ভাল ভিডিঅ' বনাব পাৰিম। ভিডিঅ'টো চাই থাকিব। এতিয়া মই গুৱাহাটীৰ এখন বিশেষ দোকানত যাম আৰু সেই বিশেষ দোকানখনত গৈ এজন বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে এটা বিশেষ বস্তু কিনিবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো চাই থাকিব। মই এতিয়া অফিচৰ পৰা ওলালোঁ আৰু এতিয়া দোকানলৈকে গৈ আছোঁ আৰু শেষলৈ চাব। ভিডিঅ'টো যদি চাই ভাল লাগে নিশ্চয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহি পালোঁ গীতা মন্দিৰত আহি পাইছোঁ আৰু মই কৈছোঁৱেই আপোনালোকক যে এজন বিকলাংগ ব্যক্তিৰ কাৰণে মোৰ বন্ধুৱে এটা উপহাৰ দিব আৰু এই উপহাৰটো মই ইতিমধ্যে কিনি আনিলোঁ দোকানৰ পৰা আৰু আপোনালোকক দেখুৱাইছোঁ। মোৰ পিছফালে এয়া দেখিছে, এইটো খোজকাঢ়িবৰ কাৰণে ব্যৱহাৰ কৰে বিকলাংগ যিসকল ব্যক্তি, ভৰি যিবিলাকে দুখ পায় সেইসকল ব্যক্তিৰ কাৰণে এই খোজকঢ়াৰ সুবিধাৰ কাৰণে এই বস্তুটো। মই নামটো বৰ বিশেষ নাজানো, তথাপিও দোকানৰ পৰা কিনি আনিলোঁ। বৰ বেছি দামো নহয়, 2000-2100 এনেকুৱা দাম লয়। গতিকে মোৰ বন্ধুজনে আজি এই পদক্ষেপটো লৈছে, খুব ভাল লাগিছে। আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু বন্ধুজনৰ কাৰণে এটা লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় মাৰিব, কাৰণ বন্ধুজনে নিজৰ হাজিৰাৰ পইচাৰে এজন বিকলাংগ ব্যক্তিক এটা উপহাৰ দিব বিচাৰিছে আৰু এই উপহাৰটো মই ইতিমধ্যে কিনি আনিছোঁ আৰু পৰৱৰ্তী সময়ত ইয়াৰ পিছৰখিনি দেখুৱাবৰ কাৰণে নিশ্চয় চেষ্টা কৰিম।